ধান কাটি এনেকুৱা লাগছি মানে যি গৰম দিছি ইহঁতে এই মিছা কথা ভিডিঅ'ৰ আগত মিছা কথা কয় ফাটি গৈছে তো সেইখিনি ধাননি পথাৰ এতিয়া পকিছে তো তাকে ভাবিছোঁ আজি ৰ'দো যথেষ্টখিনি দিছে আৰু যি কি নহওক ৰ'দ বৰষুণ হৈছে হ'লেও পকা ধানখিনি কাটিবই লাগিব তো ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকল নতুনকৈ আহিছে ফ'ল' কৰিব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এয়া চাব পাৰে আমাৰ পথাৰখন আৰু সিহঁতেও গৈছে বাৰু আগুৱাই তো এয়াই আমি আজি আৰম্ভ দিম ধান কাটা এয়া চাব পাৰে পথাৰত যথেষ্টখিনি আজি ৰ'দ আৰু ধান কাটা আৰম্ভণি কৰাৰ আগতে টুপি চুপি বঢ়িয়াকৈ পিন্ধি ল'লোঁ হাত দীঘল চাৰ্ট এটা পিন্ধি আহিছোঁ আৰু এয়া চাব পাৰে ষ্টাৰ্ট হৈ গ'ল ধান কটা তো চাব পাৰে বন্ধুসকল চলি আছে কাম বাঢ়ি আছে গৰম ইপিনে ইয়াত আমি ধান থ'বলৈ মাহ অলপ উঠাই দিছোঁ যিহেতু আমাৰ ইয়াত বানপানী নহয় আৰু পানীটো বেছি নহয় তাৰ কাৰণে আমি এনেদৰে ধাননি পথাৰত যিবোৰ আলি দিয়া হয় আলিত এনেদৰে মাহ দিওঁ তো এই মাহবোৰ উঠাই আছে ইয়াত ধান ৰাখিব লাগিব যিহেতু পানী আছে পথাৰত তো এয়াই চাই থাকক আপোনালোকে চকু জুৰিলৈ চাই নাহাহিব আৰু ৰ'দত একেবাৰে চকু মেলিব পৰা নাই তো ৰ'দৰ কাৰণে চকু জুৰি একেবাৰে জাপ খাই আছে তো তথাপিও মই আপোনালোকক ইমান ৰ'দত ব্লগটি দিবলৈ চেষ্টা কৰিছোঁ সেয়াই যথেষ্ট বুলি ভাবিলা বাকী চকু জুৰিৰ কথা নক'ব একো যিহেতু দিছে টিকা ফটা ৰ'দ তাৰ কাৰণে অলপ জিৰণি লোৱাৰ সময় হ'ল তো মইতো অলপ দেৰিকৈ আহিলোঁ বাৰু সিহঁত চাব পাৰে এই সৰু তাত বাঁহৰ তলত আগৰ পৰাই জিৰণি লৈ আছে তো ময়ো তালৈকে বুলি যাই আছোঁ অকণমান জিৰণি লওঁ যিহেতু ৰ'দটো একেবাৰে ভয়ংকৰ দিছে আৰু তাৰ মাজত বতাহও ইমান নাই বতাহ নোহোৱাৰ ফলত গৰমটো বেছি হৈছে তো বোলক অলপ জিৰণি লৈ লওঁ দিলে ধান কাটি কেনে লাগছি বঢ়িয়া লাগছে ধান কাটি আজি গৰমটো আৰু কি ক'ব খালি দিছি না এতিয়া কেনে লাগছি ধান কাটি কেনে লাগছি ধান কাটি কেনে লাগছি অলপ প্ৰব্লেম দি মুখৰ কেনে লাগছি ভালকৈ এইফালে চা কেনে লাগছি ভাল লাগছি না থুনু কেনে লাগছি ধান কাটি বঢ়িয়া বতৰো ভাল আজি বতাহ দি আছে বতৰ কেনে সেইটো কৈ দি ৰ'দটো কেনে একদম চুপাৰ চুপাৰ না গাইছ ধান কাটি এনেকুৱা লাগছি মানে যি গৰম দিছি ইহঁতে এই মিছা কথা ভিডিঅ'ৰ আগত মিছা কথা কয় ফাটি গৈছে চবৰে সেইকাৰণে একে বহি আছে ইও এটা চব ফাটা ফাটি হৈ গৈছে তাৰ কাৰণে বহি আছে আৰু ইয়াতে নতংকি কৰি আছে ভাল লাগছে কি কম বন্ধুসকল যিহেতু হৈছে গৰম দেহা একেবাৰে পৰি গৈছে নৰম সেয়ে অলপ গছৰ তলত এনেদৰে বহি লৈছোঁ মই বৰ্তমান বহা নাই বাৰু ইহঁত বহি আছে মই গৈছিলোঁ ঘৰলৈ আনিলোঁ অকণমান জলপান তো যিহেতু কাটি আছোঁ ধান এতিয়া ল'ম আমি অলপ চাহ বিৰতি বন্ধুসকল এতিয়া হৈছে দুপৰীয়া তো দুপৰীয়া হ'লে কি হয় খানাটো মেইন তো আমি মানে মই অকলে হ'লোঁ মই অলপ ছাগলীৰ কাৰণে ঘাঁহ কাটি আনিলোঁ তো বাকীবোৰ গৈছে তো এতিয়া গৈ আছোঁ আমি ভাত খাবলৈ বন্ধুসকল চাব পাৰে আহি পালোঁ ঘৰ আৰু চোতালত মেলি দিয়া আছে এনেদৰে মাটিমাহৰ দাইল এতিয়া খাব লাগিব ভাত এতিয়া ভাত চাত খাই আমি এনেদৰে ওলাই আহিছোঁ আকৌ আৰু আমাৰ যুদ্ধখনলৈ বুলি তো এতিয়া যুদ্ধখন আৰু আৰম্ভ কৰিব লাগিব খাই লৈ গুলজাৰ চব আছে এতিয়া চাব পাৰে আমি বুলি যাই আছোঁ বাকী একো নাই গাইছ আজি ব্লগটো এনেকুৱাই আংবাং ডাংবাং বাকী যি কি নহওক শেষলৈকে চাই থকাবিলাকক আকৌ এবাৰ কৰিছোঁ ভিডিঅ'টি চাই যদিহে নতুনকৈ কোনোবাই চাই আছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব লাইক কমেণ্ট দবাকে থাকিব গাইছ ইহঁত মানে কি খাই লৈ মূত্ৰ বিসৰ্জন কৰাত লাগি গৈছে মোটা হাগা একেবাৰে লাগা কৰি খুৱাই দিছোঁ আৰু এতিয়া লাগিম আমি কামত তো যি কি নহওক খাই কেনে লাগিল ক ভাই বঢ়িয়া লাগিল না সেইকাৰণেতো মোটা হাগা বাহিৰ হৈ গ'ল ভাগৰ যুগৰ তাৰপিছত শেষৰখিনি ভিডিঅ' বনোৱা নহ'ল তো এয়া আহি সন্ধিয়া পৰত এনেদৰে ৰেষ্ট লৈছোঁহি হাত ভৰি নাই ধোৱা সেই চাব পাৰে পথাৰৰ পৰা আহি ধান চান কাটি লাইটটো নাছিল লাইট আহি গ'ল তো বেলেগ আৰু ভিডিঅ'টোত নেদেখোঁ ভাগৰো যথেষ্টখিনি লাগিছে তো সেয়ে লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈ টিল দেন এটা বাই বাই কোৱাৰ আগতে যিসকলে ভিডিঅ'টি নতুনকৈ চাই আছে ফ'ল' কৰি দিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তো লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈ টিল দেন এটা বাই বাই